মৰ্ণিং বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজি এটা মই নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত। আজি যিহেতু সৰস্বতী পূজা, ক'তো ওলাই যোৱাত মন নাছিলে। ভণ্টীয়ে সেই স্কুলত যাবৰ কাৰণে লগ ধৰিছে, তালৈকে যাবলৈ ওলাইছোঁ আৰু চাই থাকিব ভিডিঅ'টো। সৰস্বতী পূজা যিহেতু মই গা চা ধুই ৰেডি হ'লোঁ। এতিয়া আজি বতৰটো বহুত বেয়া, ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে। ক'তো যোৱাৰ প্লেন নাছিলে, হ'লেও মানে ভণ্টিৰ লগতে আজি যাম স্কুললৈ। সৰস্বতী পূজা বুলি বিশেষ একো লোৱা হোৱা নহ'লে, এযোৰ আগতে বা এজনী বিয়াতে লোৱা হৈছিলে, এযোৰকে পিন্ধিম বুলি উলিয়াইছোঁ। এতিয়া মই মেকআপ কৰি কাপোৰ পিন্ধি হৈ গ'ল। টাউন যোৱাৰ আগে আগে আমাৰ নামঘৰৰ সৰস্বতীখনত ধূপ চাকি জ্বলাই ওলাই মেলি গৈছোঁ আৰু আমাৰ এইগৰাকী সৰস্বতীৰ কাৰণে অথনিৰ পৰা ৰৈ ৰৈ অৱশেষত আহি পালেহি। প্ৰথমতে আহি আমি দৌলতে সোমালোঁ। ইমান ভিৰ আৰু মানে মাস্ক নোহোৱাকৈ সোমাব নিদিয়ে, যেনে তেনে সোমালোঁ আৰু মাস্ক লগাই। চাকি দি লওঁ ব'ল, তাৰপৰা ফটো মাৰিম। সৰস্বতী পূজা বুলি দৌললৈ আহিলোঁ। দৌলতে দৌলত সোমাই চাকি তাকি দি আৰু এতিয়া যাম স্কুলত, যাম ভণ্টিৰ স্কুলত। চাই থাকিব ভিডিঅ'টো। আৰু এজনী ফোনত বিজি হৈ আছে, আমাক কেনেকুৱা লাগিছে পাই। ভগৱানৰ কৃপাত অলপ টাইমৰ কাৰণে হ'লেও ৰ'দকণ দেখা দিলে যেন। মই ওপৰৰ পৰা আপোনালোকক শিৱসাগৰ টাউনখন আৰু লগতে সৰস্বতীসকলক দেখাই দিছোঁ অলপ। ফুলেশ্বৰী স্কুলৰ পূজা মণ্ডপটো ইয়াতে ৰখি সেৱা চেৱা কৰি আমি খাই বৈ আহিছোঁ। মই পায়স খাই আছোঁ। কিবা এটা কৈ দিয়া আকৌ। তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ কমেণ্ট চব কৰি দিব। এই হৈছে মোৰ ভণ্টিৰ লগৰ হয়। আমি দুইজনী ওলাই আহি অলপ ভোক লগাৰ কাৰণে চাট কিনি খালোঁ আৰু দুইজনীয়ে কাবুলী চাট কিনি খালোঁ। আমি খাই বৈ ঘৰলৈ আহি আছোঁ। বতৰটো যিহেতু অলপ বেয়া হৈ আহিছে, সেইকাৰণে বেছি টাইম নকৰিলোঁ। আমি সৰুতে পঢ়া LP স্কুলত আমাৰ গাঁৱতে আছে, তাতে আহি চাকি লগালোঁ, ধূপ লগালোঁ আৰু সৰস্বতীৰ ওচৰত সেৱা ল'লোঁ। আমি যাওঁতে কৰিবলৈ নহ'লে, এতিয়া আহিয়ে ধূপ চাকি জ্বলালোঁ আৰু বৰষুণ দিছে বোলে, চাওক আমি যাওঁ বৈ। এয়া চবে চেলফি মাৰি আছে বৰষুণতে। মোক উঠা আকৌ তিতি আহি আছো তিনিজনী ঘৰলে।
তিতিয়ে ঘৰ সোমাইছোঁহি। অলপ তিতিলোঁ আৰু ইমান তিতিব নাপালোঁ। ঘৰ সোমাইছোঁ আৰু এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰিম। ক'তো চাগে ওলাই যাব নোৱাৰিম, ইমান বৰষুণ দি আছে। এই আমাৰ ঘৰলৈ একো লৈ আহিলোঁ এইজনী। তাৰপিছত এতিয়া আমি ইয়াতে বহিছোঁ, আমাৰ ড্ৰয়িং ৰুমতে বহি আছোঁ। ইমান বৰষুণ দিছে, যেনে তেনেকৈ ঘৰ পালোঁহি আৰু, নহ'লে আজি থাকিব লগা হ'ল টাউনত। তাকে এতিয়া চাই থাকক ভিডিঅ'টো, শেষো কৰিবই লাগিব চাগে এতিয়া। ক'তোতো আজি ওলাই যাব নোৱাৰোঁ, ভিডিঅ'টো ইমানটো থ'ব লাগিব। চাই থাককচোন কিমানটো দেখাব পাৰোঁ। ধন্যবাদ। আমাৰ ঘৰৰ ওচৰৰ পূজা মণ্ডপত খিচিৰি দিছিলে, তাকে খাবলৈ আহিলোঁ। এয়া আমি খিচিৰি খাইছোঁ, খিচিৰি খাবলৈ আহিলোঁ এতিয়া। বহুত ধুনীয়া হৈছে। এতিয়া আমি ঘৰৰ পৰা আহি আগতে পঢ়া আমি LP স্কুলত মানে আজি খানা খুৱাইছে, আমি ইয়াত আহিছোঁ খানা খাবলৈ। এইখনেই হৈছে আমাৰ LP স্কুল। এতিয়া আজি সৰস্বতী পূজা বুলি ইয়াতে খানা খাবলৈ দিছে আৰু আমি ইয়াতে খাই বৈ ব্লগটো শেষ কৰিম। ধন্যবাদ। ব্লগটো আজি ইমানতে শেষ কৰিম বুলি ভাবিছোঁ, আৰু বেছি নবনাওঁ। চবেই ভাত খাবৰ কাৰণে বহি আছে আৰু চবেই খালে, আৰু আমিও এয়া খাব লৈছোঁ। আজিলৈ মোৰ ব্লগটো ইয়াতে সমাপ্ত কৰিছোঁ, আৰু কেনেকুৱা পালে জনাব।